মই কিয় কৈছোঁ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আহোমসকল আহিছিল 600 বছৰ আগত আহোমসকলে আহি এইখন অসমত মোগলক খেদিবৰ কাৰণে একেলগে বাঘ হাজৰিকাই যুদ্ধ কৰিছিল মোগলৰ লগত সেই কথাটো ইতিহাসে ৰিঙাই থৈ গৈছে আৰু ইতিহাসে সাক্ষী এইটোতো মই কোৱা নাই য'ত বুৰঞ্জী আছে আজি আমাৰ মই বাক স্বাধীনতাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয়তো বেলেগ এটা মিনচতে ক'ব পাৰে আজিতো যেতিয়া স্বাধীনতা সময় মোগলৰ যুদ্ধ সময়ত মধ্য অসমৰ পৰা লাচিত বৰফুকনে 13,000 সৈন্য বিচাৰিছিল আৰু আমাৰ ৰজাই 13,000 সৈন্য দিছিল সেইটোতো আজি বুৰঞ্জীত নাই আজি তৎটো বাঘ হাজৰিকা লাহে লাহে নাইকিয়া হৈ গৈছে আজি এইটো বুৰঞ্জীত নাইকিয়া হৈ গৈছে কিন্তু বাঘ হাজৰিকা আচলতে সেইখিনি সময়ত আছে গতিকে বাঘ হাজৰিকাই আৰু মহাৰ বীৰ লাচিত বৰফুকনৰ লগত তেখেতে অংশগ্ৰহণ কৰি মোগলক সেনাক পৰাজিত কৰিব লাগে মোগলক খেদিবৰ কাৰণে আগভাগ লৈছিল সেইটো সঁচা অৰ্থ গতিকে মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ খিলঞ্জীয়া আজি আমাৰ মুছলমানসকল গৰীয়ামৰীয়াসকল কোনো কাৰণে বিদেশী হ'ব নোৱাৰে আৰু আপোনালোকৰ পৰম্পৰা সংস্কৃতি আছে সেই সংস্কৃতিয়ে স্পষ্টভাৱে প্ৰমাণ হয় আজি অসমীয়া ঘৰত ঢেঁকী নাই লাহে লাহে নাইকিয়া হৈ গৈছে আজি অসমীয়া ঘৰত তাঁতশাল নাইকিয়া হৈ গৈছে এইখিনি ধৰি ৰাখিছে কোনে আজি অসমীয়া গৰীয়ামৰীয়াসকলে ধৰি ৰাখিছে এই কথাটোতো সহজ এই কথাটো মিছা নেকি এই কথাটো সঁচা গতিকে মিছা কথা কোৱা লাভ নাই গতিকে সেইকাৰণে গৰীয়ামৰীয়াই খিলঞ্জীয়া ভূমিপুত্ৰসকলে এই অসমৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাৰণে যে গৰীয়ামৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে গতিকে এইটো ভাল কথা কৈছে নিজৰ আত্মনিয়ন্ত্ৰণ অধিকাৰ কাৰণে নিজৰ স্বৰ্গীয় বৈশিষ্ট্য নিয়ন্ত্ৰণৰ কাৰণে সংগ্ৰাম কৰিবই লাগিব সংগ্ৰাম কৰিলেহে ন্যায্য প্ৰাপ্য পায় গতিকে তাৰ কাৰণে গৰীয়ামৰীয়াসকলৰ তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ৰাজনৈতিকভাৱে মৌলিকভাৱে অধিকাৰ আৰু অৰ্থনৈতিকভাৱে সচল হ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ কিন্তু গৰীয়া জাতীয় পৰিষদ গঠন কৰি দিছে গৰীয়া উন্নয়ন পৰিষদ লাহে লাহে সকলো অসমত যিমানবোৰ জনগোষ্ঠী আছে সকলোৱে